কাজলগাঁও সমষ্টি 15 নম্বৰ কাজলগাঁও সমষ্টিৰ অন্তৰ্গত ৰাইজে আজি UPPL যোগদান কৰিছে আৰু ইয়াৰ BPFৰ পৰা আছে আৰু বিভিন্ন দল সংগঠনৰ পৰা আছে আৰু সকলো সম্প্ৰদায়ৰ পৰা আজি UPPL যোগদান কৰিলে। ইয়াৰ মুছলিম সম্প্ৰদায়ৰ পৰা আছে, ৰাজবংশী সম্প্ৰদায়ৰ পৰা আছে, বেংগলী সম্প্ৰদায়ৰ পৰা আছে আৰু আমাৰ কাজলগাঁওবাসী সকলো সম্প্ৰদায় আজি UPPL যোগদান কৰিলে। টাৰ্গেটটো সকলোৱে ইয়াৰ পৰিৱৰ্তন বিচাৰিছে আৰু সকলোৰে মনৰ এটাই যে 15টা বছৰ BPF উৎখাত কৰি পেলাই UPPL চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম আৰু সেইকাৰণে ৰাইজে আজি দলে বলে ওলাই আহি পেলাই আৰু যোগদান কৰিলে। আৰু এইটো আমাৰ কাৰণে খুব মানে এটা পৰিৱেশ আমি পালোঁ আৰু 2020 চনৰ যিটো BTC নিৰ্বাচন, সেই নিৰ্বাচনত যে BPF উৎখাত হ'ব সেইটো মানে খাটাং হৈ গ'ল। আমাৰ দলীয়ভাৱে প্ৰাৰ্থীটোৰ তালিকা আমি কয়েকদিনৰ পিছত আমি দিম। এটা প্ৰক্ৰিয়া আমাৰ মাজত চলি আছে। আমি এনে উধাই মুধাই দিব বিচৰা নাই আৰু ইয়াত মানে ভাল ব্যক্তিক ৰাইজৰ লগত আলোচনা আমি কৰি আছোঁ যাতে সকলোৱে যি ব্যক্তিক আমি BTC কাউন্সিলত আমি পঠিয়াম সেই ব্যক্তিসকলে যাতে ভাল হয়। গতিকে আমাৰ দলৰ যিটো প্ৰাৰ্থী বাছনি ৰাইজৰ লগত আমি আলোচনা কৰিছোঁ। মাটিৰ মানুহ ৰাইজে পঠিয়াব। তো গতিকে 2 দিন হয়তো দেৰি হ'ব। গতিকে আমাৰ মানে আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়াৰ জৰিয়তে আমি আমাৰ দলৰ প্ৰাৰ্থীবিলাক আমি ঘোষণা কৰিম। এইটোতো BPF কৈ আছে BJPৰ লগত আছে বুলি। গতিকে আজিলৈকে আমাৰ তেনেকৈ কোনো যোগাযোগ হোৱা নাই আৰু যোৱাকালি যিটো দেখিলোঁ যে BPF কৈ আছে যে BJPৰ লগত আছে, কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যে BJPৰ তৰফৰ পৰা কোনোদিন কোৱা নাই। BJPৰ তৰফৰ পৰা তেওঁলোকে কৈছে কি মানে BPF মানে নিজে খেলিব বুলি, কিন্তু BPFে ধৰি আছে হাগ্ৰামা মহিলাই যে মানে BJPৰ লগত আমি একেলগে খেলিম বুলি। এতিয়া কোনটো সঁচা কোনটো মিছা এই কথাটো আমি লক্ষ্য কৰি আছোঁ, অনাগত দিনত কি হয়। কিন্তু আমাৰ কথাটো হ'ল আমি 40টা সমষ্টিৰ BTC-বাসী ৰাইজে BPF উৎখাত কৰাৰ কাৰণে ইয়াত মাৰবান্ধি থিয় হৈছে। গতিকে ৰাইজে আমাক নিশ্চয় সহযোগ কৰিব আৰু ৰাইজে চেম্পিয়ন হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব আৰু UPPL জয় হ'ব। একো অসুবিধা নাই। আমিতো চবকে আহ্বান কৰিম, কংগ্ৰেছেও খেলক, AUDFও খেলক, BJPও খেলক, চবেই খেলক। 15টা বছৰ ইয়াৰ কোনো গণতান্ত্ৰিক ছিষ্টেমেই নাছিলে। ইয়াৰ দাদাগিৰি দমননীতি চলিছিলে BPFৰ নেতৃত্বত। তো আজি সকলো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, মূল্যবোধৰ গণতান্ত্ৰিক ধাৰাটো ইয়াৰ প্ৰতিষ্ঠা হ'ব। আমি এইটোৱে কাম্য কৰিছোঁ, আমি এইটো বিচাৰিছোঁ আৰু ৰাইজে এইটোৱে বিচাৰিছে। তো গতিকে আমাৰ তৰফৰ পৰা স্পষ্ট আমি সকলোকে আমি আদৰণি জনাইছোঁ যে সকলো দলে ইয়াত আহি পেলাই গণতান্ত্ৰিকভাৱে অংশগ্ৰহণ কৰক। ইয়াৰ সুস্থ মানে গণতন্ত্ৰ আমি ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে ইয়াৰ স্বাৰ্থতে সকলোৱে খেলিবলৈ আহক, সেইটোকে আমি অনুৰোধ জনাইছোঁ। NDP যোনটো সশস্ত্ৰ সংগঠন যোনটো ওলাই আহিল বৰ্তমান, তেওঁলোকে আপোনালোকৰ লগত থকাৰ কথা আছে নেকি? নাই, ইতিমধ্যেতো আজিৰ তাৰিখত ওদালগুৰিত গোবিন্দ গ্ৰুপে ইতিমধ্যে UPPL যোগদান দিলে। তেওঁলোকে চুক্তি কৰাৰ পিছত তেওঁলোকে অস্ত্ৰ চৰকাৰৰ হাতত জমা দিলে ইতিমধ্যে। তো মই ভাবোঁ তেওঁলোকৰ ডিছবেণ্ডেড যদি হয়, চিভিল ছ'চাইটি হৈ গ'ল, ইয়াৰ NDP বুলি একো নাথাকিব। তো গতিকে প্ৰত্যেক NDP খেদাৰে হওক নেতাই হওক তেওঁলোকে কোনটো দলত যায় তেওঁলোকৰ চিন্তাৰ কথা। তো গতিকে কোনোবা যদি আমাৰ দলত আহে তো আমি আদৰি জনাম। আপোনালোকৰ বৰ্তমানৰ যিজন সভাপতি প্ৰমোদ বৰা, তেওঁ কোনটো মানে সমষ্টিৰ পৰা দুটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব কৰিব বুলি ইতিমধ্যে এটা চৰ্চা লাভ কৰিছে। এইটো চৰ্চাই দলীয় ঠিক কৰিব। অনাগত দিনা আপোনালোকে গম পাব কোনটো সমষ্টি তেখেতে আহিব। তো গতিকে সময়ত আপোনালোকক অৱগত কৰা হ'ব। নাই, লোকসভাতো মিত্ৰতাত আছিলে, কিন্তু BTC নিৰ্বাচনক লৈ পেলাই আমি সকলোৰ লগত আলোচনা কৰিছোঁ। টাৰ্গেটটো আমাৰ BTAD হাগ্ৰামা উৎখাত কৰিব লাগে আৰু হাগ্ৰামা উৎখাত কৰাৰ স্বাৰ্থত আমি সকলো দলৰ লগত আলোচনা কৰিছোঁ। কয়েকদিনৰ পিছত আমি আমাৰ ৰণনীতি আমি প্ৰকাশ কৰিম ৰাইজৰ মাজত, কাৰ লগত কেনেকৈ কি ধৰণৰ হ'ব। গতিকে আজিৰ তাৰিখলৈকে আমি সকলো লগত আলোচনা অব্যাহত ৰাখিছোঁ।